হাই ভিউৱাৰ্ছ, অসমত যে এটা তাজমহল আছে হয়তো সকলোৱে নাজানে। আজি মোৰ লগৰটোক লৈ আপোনালোকক অসমৰ তাজমহলটো দেখাম বলক। বিৰাট জমনি কৰিব বলক। আলম ভাই জমনি কৰি আমাক তাজমহলটো দেখাব আৰু চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰি লওক। এইখন কি গেট হয়? এটা এমএলএ হোষ্টেল। এই এমএলএ হোষ্টেল হয় এইটো ন? जमाले मुस्तफा देखो इमामुल अंबिया देखो हबीबी किबरिया देखो इमामुल अंबिया देखो हबीबी किबरिया देखो उजे আমাক অকণমান জোকাৰি চাম বগৰী গছৰ নিচিনা। অ'ৰা কি খোৱা? কুঁহিয়াৰ ৰস অলপ খোৱা নেকি? বাপৰে তোমাৰো গৰম লাগে। তোমাৰ বোলে আকৌ গৰম নালাগে? লাগে। কেনেকুৱা লাগিছে ভাই? বহুত ধুনীয়া লাগিছে। গৰমত নাই কুঁহিয়াৰ ৰস খাই না বহুত ধুনীয়া, জণ্ডিছৰ কাৰণে ভাল। सफायत का तफा देखो इमामुल अंबिया देखो हबीबी किबरिया देखो उजे के ফাইনেলি অসমৰ তাজমহল আমি আহি পাই গ'লোহি। এই দেখক তাজমহলটো খুব ধুনীয়া লাগিছে দেখি, বহুত ধুনীয়া লাগিছে। আৰু এনেকুৱা আমি যে দিল্লীত আছোঁ বা আগ্ৰাত আছোঁ এনেকুৱা নিচিনা লাগিছে। দিল্লী আগ্ৰাত থকা নিচিনা লাগিছে হয়। হয় তাজমহলটো ইমান সুন্দৰ লাগিছে। ভিতৰত কোনোবা মাজাৰ আছে হয়? হয়। মাজাৰ আছে, আমি চাওঁগৈ, ভিতৰতো যাওঁ কেনেকুৱা কি লাগে চাওঁ। তাজমহলৰ চৌহদ ভালে লাগিছে, বহুত ধুনীয়া লাগিছে। অসমতো যে এনেকুৱা এটা বস্তু আছে, আচৰিত বস্তু, মানে কল্পনা কৰিব পোৱা নাই। এইটো বা কোন চাহজাহানে যাওঁ তাজমহলটো ভিতৰলৈ যাওঁ, কি হয় চাওঁগৈ আৰু আহক। কাৰোবাৰ মাজাৰ হয়, দুটা মাজাৰ আছে গম নাপাওঁ। আপোনালোক কোনোবাই জানে যদি কমেণ্ট কৰি জনাবচোন এই দুটা কাৰ মাজাৰ হয়, কোন হয়। तमन्ना मुद्दतों से सवाले मुस्तफा देखो इमामुल अंबिया देखो हबीबी